নমস্কাৰ সকলোকে লাইট অফ ষ্টাডি ইউটিউব চেনেলটোলৈ আজি এই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ লৈছোঁ 10ম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ 5 নং 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউৰ বিষয়ে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিয়োজন। 2 নং প্ৰশ্ন তলৰ কোনটো বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিক্ৰিয়া ঘটে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি অপহৰণ। 3 নং প্ৰশ্ন প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তাপবৰ্জি। 4 নং প্ৰশ্ন মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়াম অক্সাইড। 5 নং প্ৰশ্ন পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াত তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ আৰু চি অৰ্থাৎ সংযোজন আৰু তাপবৰ্জি। 6 নং প্ৰশ্ন ফেৰাছ ছালফেটৰ তাপীয় বিয়োজনত উৎপন্ন হয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা অৰ্থাৎ SO2, SO3, Fe2O3। 7 নং প্ৰশ্ন চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিয়োজন। 8 নং প্ৰশ্ন লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে NO2। 9 নং প্ৰশ্ন চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ বিয়োজন আৰু বি তাপগ্ৰাহী। 10 নং প্ৰশ্ন কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি সেউজীয়া। 11 নং প্ৰশ্ন চিলভাৰৰ ক্ষয়ভৱনৰ ফলত চিলভাৰৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক'লা। 12 নং প্ৰশ্ন বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ। 13 নং প্ৰশ্ন এটা জোকা সমীকৰণ সন্তুলিত কৰা ভিত্তি হ'ল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভৰৰ নিত্যতা বিধি। 14 নং প্ৰশ্ন কেলছিয়াম অক্সাইড পানীত যোগ কৰিলে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মিশ্ৰণৰ উষ্ণতা বাঢ়ে আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। 15 নং প্ৰশ্ন লেড নাইট্ৰেট উত্তপ্ত কৰিলে নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাবোৰ হ'ল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে NO2। বগা চিলভাৰ ক্লৰাইড কিছু সময় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ইয়াৰ বৰণবোৰ হ'ব। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মটিয়া। 17 নং প্ৰশ্ন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 18 নং প্ৰশ্ন তলৰ কোনটো এটা ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উদ্ভৱ। 19 নম্বৰ প্ৰশ্ন বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তাপবৰ্জি বিক্ৰিয়া। 20 নম্বৰ প্ৰশ্ন কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপহৰণ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা।